পশ্চিম গোৱালপাৰাৰ খৰমুজাত জিনিয়াছ লাইব্ৰেৰীৰ শুভ উদ্বোধনী অনুষ্ঠান। গোৱালপাৰা জিলাৰ পশ্চিম প্ৰান্তৰ খৰমুজাত জিনিয়াছ লাইব্ৰেৰী নামেৰে এখনি লাইব্ৰেৰীৰ শুভ উদ্বোধনী হয়। ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শ্বৰিফুল ইছলামৰ সভাপতিত্বত জিনিয়াছ লাইব্ৰেৰী নামেৰে লাইব্ৰেৰী এটিৰ শুভ উদ্বোধনী হয়। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাট্য পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক লেখক হিমাংশু প্ৰসাদ দাস। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখিকা তথা সমাজকৰ্মী ৰমিছা বেগম। সন্মানীয় অতিথিৰূপে উপস্থিত থাকে সাহিত্যিক এম আব্দুল মজিদ খান, সাহিত্যিক কেৰামত আলী শ্বেখ, সমাজকৰ্মী শৈলেন দাস। আটাইকেইজনে পুথিভঁৰালটোৰ উত্তৰ কামনা কৰি বক্তব্য প্ৰদান কৰে। বৰ্তমান সময়ত খৰমুজাত এটা পুথিভঁৰালৰ প্ৰয়োজন বোধ অনুভৱ কৰি খৰমুজাৰ কেইজনমান যুৱকৰ বিশেষকৈ যুৱ সাংবাদিক তথা পূৰ্বোত্তৰ পাৰ্বত্য বিশ্ববিদ্যালয়ৰ শ্বিলঙত অধ্যয়নৰত ছাত্ৰ ফাৰুক আব্দুল্লা, চাহানুৰ ইছলাম, জয়াল আব্দিন, চিৰাজুল হক, আনোৱাৰ হুছেইন, ফাৰুক আৰকাম, খুৰশ্বিদ আলম, নুৰুল আলম ছিদ্দিকী, আতিকুল ইছলাম, শ্বাহ আলম, ইমদাদুল ইছলামৰ প্ৰচেষ্টাত সমাজৰ ভিন্ন জনৰ সহযোগত গঢ়ি উঠিছে জিনিয়াছ লাইব্ৰেৰীৰ এই লাইব্ৰেৰীটো। আৰম্ভণিতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। বিভিন্ন বিষয়ৰ প্ৰায় 1200মান মূল্যৱান পুথিৰে লাইব্ৰেৰীটোৰ আৰম্ভ হয়। ভাষণ প্ৰসংগত হিমাংশু প্ৰসাদ দাসে কয় যে মন্দিৰ মছজিদত গ'লে কিমানখিনি জ্ঞান আহৰণ কৰিব পাৰে নাজানো, কিন্তু এই লাইব্ৰেৰীটোত গ'লে তাতোকৈ বেছি জ্ঞান আহৰণ কৰিব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে যিখিনি সময়ত আমি মানুহ হয়, মানুহৰ প্ৰতি আমি সংবিধান হৈ পৰিছোঁ, ইজনে সিজনৰ প্ৰতি আমি অবিশ্বাস কঢ়িয়াই তুলিছোঁ, সেইখিনি সময়ত আমাৰ জ্ঞানৰ কিয় প্ৰয়োজন? আচলতে মানুহ মূৰ্খ হৈ থাকে কাৰণে, মানুহ অশিক্ষিত হৈ থাকে কাৰণে, মানুহে আচলতে পৃথিৱীখন পৰ্যালোচনা কৰি চোৱাৰ কাৰণে যিখিনি নিজৰ মেধা লাগে, বোধ লাগে, জ্ঞান লাগে, অভিজ্ঞতা লাগে, সেইখিনি মানুহ কেৱল আৰু কেৱল সম্ভৱ হৈছে আমাৰ জ্ঞান নাই, আমি শিক্ষিত নহয়। এবাৰ যদি আমি চাওঁ, মই নাজানো যে মছজিদলৈ গ'লে মানুহ ধাৰ্মিক হ'বনে নহয়, মন্দিৰলৈ গ'লে মানুহ ধাৰ্মিক হ'বনে নহয়, মই সেয়া কথা নাজানো, মই ইমান ডাঙৰ কথা ক'বলৈ নাযাওঁ। কিন্তু মই এটা কথা নিশ্চিত যে এই পুথিভঁৰাললৈকে যদি উঠি অহা যুৱক যুৱতীসকল আহে, তেওঁলোকে যদি এখন ভাল কিতাপ হাতত তুলি লয়, তেওঁলোক কিন্তু ভাল মানুহ হ'বলৈ। এইখিনি সময়ত জ্ঞানৰ কিয় প্ৰয়োজন? হোৱাটছআপত কিছুমান বনাই ক'ত বনাই শ্বেয়াৰ হৈ আহে, আমি সেই কিতাপটোকে সত্য বুলি ভাবি আমি ভাবি থাকোঁ যে পৃথিৱীখন এনেকুৱা। আমাৰ পৃথিৱীখন কেনেকুৱা তাক জানিবৰ কাৰণে আমাৰ অৱকাশ নাথাকে। আনপিনে আমাৰ জীৱন জীৱিকাৰ কাৰণে আমি ইমান ব্যস্ত, উপায় নাই। আমি সৰু মানুহ সাধাৰণ হাতৰ কাৰণে যিটো সংগ্ৰাম কৰিব লগা হয়, পৰিয়াল চলাই থাকিবৰ কাৰণে তেওঁলোকে যিমান কষ্ট কৰিব লগা হয় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে, তাৰ মাজত তেওঁলোকে ইমান বেছি পৰ্যালোচনা কৰাৰ কাৰণে সময় নাথাকে। আৰু আমাৰ এইটা সময় নাথাকে বা আমাৰ এই জ্ঞান নাই, তাৰে সুযোগ লৈ কিছুমান মানুহে বাৰে বাৰে আমাক ব্যৱহৃত কৰি আছে। কিছুমান আছে মৌলবাদী, সেয়া ইছলাম ধৰ্মতে হওক বা সেয়া হিন্দু ধৰ্মতে হওক, কি কয় জন্নত ৰাখা দেখায়, জন্নত ৰাখা দেখাই আমাৰ অশিক্ষিত ল'ৰাবিলাকক মানৱ বধ কৰি মানুহ মাৰিবৰ কাৰণে পঠিয়াই দিয়ে। আৰু কি কোৱা হয় যে তোমাৰ মৃত্যুৰ পিছত তুমি কি পাবা? জন্নত পাবা। আচ্ছা, সেই লিডাৰ কেইজনে কেতিয়াবা নিজৰ সন্তানক তেনেকে গাত বোমা বান্ধি জন্নত পাবৰ কাৰণে পঠিয়াই পাইছেনে? কিয় নপঠিয়াই? আমি কিয় যাওঁ? এতিয়া ৰাস্তা হৰ হৰ মহাদেৱ বা কিবা কিবি কৈ জয় শ্ৰীৰাম বুলি কৈ এই যে মানুহ মাৰিবৰ কাৰণে যে আমাৰ যে কিছুমান ল'ৰা ওলাই আহে, যিবিলাক লিডাৰে, যিবিলাক নেতাই ভাষণ দি এই ল'ৰাবিলাকক ৰাস্তাত এনেকে উলিয়াই আনে, তেওঁলোকে নিজৰ সন্তানক কিন্তু লণ্ডনত পঠায়। এই পাৰ্থক্যটো আমি বুজি চাব লাগিব। এয়া হিন্দু সমাজে হওক বা মুছলিম সমাজে হওক, আমাৰ দৃষ্টিত হিন্দু সমাজ মুছলিম সমাজ নাই। আমাৰ দৃষ্টিত কেৱল দুই ধৰণৰ মানুহ আছে, কিছুমান ধনী আৰু কিছুমান দুখীয়া, কিছুমান আছে সুখত আৰু কিছুমান আছে সুখিত, কিছুমানে লুটি খাই আছে আৰু কিছুমানৰ পৰা সদায় গৈ আছে। আৰু কিন্তু আমি সেই মূল পাৰ্থক্যটো নুবুজি কেৱল আৰু কেৱল এই হিন্দু এই মুছলিম, মুছলিম হলেও আকৌ শিয়া নে সুন্নি, হিন্দু হলেও আকৌ বৈষ্ণৱী নে বামুণ নে শূদ্ৰ, তাৰ মাজতে আমি ভাগ ভাগ হৈ দুৰ্বল কৰি আছো।
বাস্তৱতা বুজি উঠাৰ সময় আমাক ভাত লাগে, আমাক কাপোৰ লাগে, আমাক চাকৰি লাগে, আমাক জীৱনত মই আহিছোঁ আৰু আপোনালোকেও মোক লেখিকা হিচাপে মাতি আনিছে। সেইকাৰণে পৰমে লিখাটো ভাবি কৰিলে কিবা এটা প্ৰবন্ধ লিখি এইখন কিবা পাঠকসকলৰ ওপৰত কৃতজ্ঞতা স্বীকাৰ কৰি মই এটা প্ৰবন্ধ লিখিছোঁ। সেইটো মই আপোনালোকৰ ওচৰত পাঠ বুলি দিব বিচাৰিছোঁ যে সুস্থ সমাজ গঠনত আমাৰ পুথিভঁৰালে কেনেকৈ ভূমিকা এটা ল'ব পাৰে সেই সন্দৰ্ভতে মই দেখিছোঁ। আশা কৰোঁ আপোনালোকে শুনিব। দেশৰ আটাইতকৈ মূল্যৱান সম্পদেই হৈছে মানৱ সম্পদ। এই মানৱ সম্পদৰ গুণগত বিকাশৰ ওপৰতে এখন দেশ তথা জাতিৰ সভ্যতা সংস্কৃতিৰ পৰিচয় মান নিৰ্ণয় হয়। বৰ্তমান সমাজ ব্যৱস্থাৰ আধুনিক সমাজত মানুহৰ জীৱন ধাৰণৰ মান যথেষ্ট উন্নত হৈছে। উৎকৰ্ষতাই এখন সুসভ্য সমাজ প্ৰতিষ্ঠাৰ মূল মন্ত্ৰ। অথচ আমি দেখি আহিছোঁ অৱনমিত হৈছে নৈতিকতাৰ মান। সকলোৱে কিন্তু সমাজৰ আমাৰ অংশীদাৰ। মাৰ্গাৰেটেও এটা সময়তে কৈ গৈছে আনৰ উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি আমি কিছুমান সৰু ক্ষুদ্ৰ কাম কৰিব পাৰোঁ যি আমাৰ নিজৰ চকুতেই ধৰা নপৰে, কিন্তু সেই ক্ষুদ্ৰ কামে কোনোবা এজনৰ জীৱন সলনি কৰি দিব পাৰে। তেনেকৈ মহৎ প্ৰচেষ্টাই কৰিছে আমাৰ গোৱালপাৰা জিলাৰ এই খৰমুজাবাসীৰ নৱপ্ৰজন্মৰ। পুথিভঁৰালৰ এখনে সুস্থ সমাজ গঠনত অৰিহণা যোগাব পাৰে। আজিকালি আমি দেখি আহিছোঁ সকলোৰে হাতত মোবাইল। এই মোবাইল এটা বিজ্ঞানৰ অৱদান বুলি আমি কওঁ, কিন্তু মোবাইলৰ আমি অৰসাত মানুহে কিন্তু সৎ ব্যৱহাৰ কৰি অহা নাই। আৰু আমি এইটো নিজেও দেখিছোঁ গধূলি মানত বহুতো যুৱকসকলে বাইক এখন লৈ মোবাইল লৈ অঞ্চল গলি গৈ আড্ডা মাৰে। কিন্তু এনেকুৱা এটা বিতৰুৱা জেগা খৰমুজা যে যুৱ প্ৰজন্ম আৰু সচেতন ব্যক্তিসকলে এখন পুথিভঁৰাল নিৰ্মাণ কৰিছে। এইটো খুবেই প্ৰশংসনীয় কাম। তাৰ বাবে আকৌ মই এবাৰ ধন্যবাদ জনাইছোঁ যে যিসকল যুৱকসকলে এটা সময়ত বাইক লৈ বা অঞ্চল গৈ গলিয়ে আড্ডা মাৰিছিলে, তেওঁলোকে যেতিয়া দেখিব ইয়াত এখন পুথিভঁৰাল আছে, তেওঁলোকেও হয়তো এটা সময়ত ইয়ালৈ আহিব বা ইয়াত কি ধৰণৰ কিতাপ আছে সেইবোৰ এটা সময়ত হয়তো খুলি চাব। কিতাপ গ্ৰন্থ এখন হৈছে জ্ঞানৰ ভাণ্ডাৰ, আৰু তেওঁলোকে যেতিয়া পঢ়িব দুই এটা ভাল কথা শিকিব, দুই এজনক গৈ ক'ব, তেতিয়া তেওঁলোকৰ দেখা দেখি আন দহগৰাকী। অধ্যাপক শ্বৰিফুল ইছলাম গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডক্টৰ সিকদাৰ এ জামানৰ মুখ্য পৃষ্ঠপোষকতাত আজিৰ অনুষ্ঠানটি অনুষ্ঠিত হয়। চাপৰৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট, ডিৰেক্ট নিউজ অসম। বহু এখন এইখিনি গাঁৱত এখন লাইব্ৰেৰী গঢ়ি উঠিছে, আপুনি কি ক'ব আছিলে, কেনেকুৱা অনুভৱ? এক কথাত ক'বলৈ গ'লে সেইটো এটা খুবেই প্ৰশংসনীয় পদক্ষেপ আৰু যুৱ উচ্ছৃংখলতাত তিনিআলি চাৰিআলি কোনোবা যদি যুৱকে আড্ডা মাৰি থাকিব, ইয়াত যিহেতু এখন লাইব্ৰেৰী হৈছে তেওঁলোকে নিশ্চয় ইয়াতে আহিব আৰু গ্ৰন্থ এখন হৈছে জ্ঞানৰ ভাণ্ডাৰ বুলি আমি পাব। আমি নতুন এখন কিতাপ ভাল ভাল কথা শিকিব আৰু জ্যেষ্ঠ নাগৰিক তেওঁলোকেও আহিব, তেওঁলোকৰো এটা বসানথলী হ'ব আৰু এটা সুস্থ সমাজ গঠন কৰা এই লাইব্ৰেৰী এটা অৰিহণা যোগাব। ইয়াৰ যিবোৰ কৰ্মী আছে তেওঁলোকে সতত আৰু নিষ্ঠাৰে কাম কৰক।